ভূতকি আৰু আমাৰ মাজত নাই। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁৱেই যে হাঁহজনী বহুত উইক আৰু মাজে মাজে তাই অলপ বেছি উইক হৈ পৰে আৰু পুখুৰীত গ'লে যদি তাই বেছি সময় থাকে বা কিবা কাৰণে উঠিব নোৱাৰা হয় তো তাই বহুত বেছি উইক হৈ পৰে আৰু তাইক উঠাই আনিবলগীয়া হয়। আজিও সেই একেই ঘটনা। তাই পুখুৰীৰ পৰা উঠিব নোৱাৰিলে। তাই যিহেতু গোটেই জাকটোৰ লগতে থাকে বা তাই গোটেই লগৰখিনিৰ লগতেই থাকে, কিন্তু কিবা কাৰণে তাই আজি উঠিব নোৱাৰিলে আৰু অৱশেষত তাই ঠাণ্ডা পাই ঢুকাই থাকিলে। এয়া দেখিছে তাই মৰি থাকিলে। তো লাষ্ট এতিয়া জুইৰ ওচৰলৈ অনালৈকে তাই অকণমান জিৰটো আছিলেগৈ আৰু মুখত পানীকণ দিয়াৰ পাছতে আৰু তাই লাহেকৈ পানীকণ খায়ে গ'লগৈ আৰু। সঁচাই বহুত বেয়া লাগে। আৰু যিহেতু মই মোৰ ফাৰ্মিং লাইফটো আপোনালোকক দেখাই আছোঁ, হাঁহ পালনৰ সকলো মই আপোনালোকক দেখাই আছোঁ, তো সেইটো কাৰণে এই ভিডিঅ'টো মই বনালোঁ আৰু আপোনালোকক দেখাইছোঁ। সেয়াই আৰু ফাৰ্মিং লাইফ। তো ফাৰ্মিং জীৱনত তেনেকুৱা ধৰণৰ সৰু ডাঙৰ ঘটনা ঘটিয়ে থাকে। তো সকলোবোৰ মই যিহেতু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, তো এই ভিডিঅ'টো মই আপোনালোকক দিলোঁ।